হেল্ল' ভিউৱাৰ্ছ, কেনেকুৱা আপোনালোকৰ সকলোৰে ভালনে? মই বাৰু ঠিকে আছোঁ। বহুদিনৰ মূৰত আহিলোঁ আজি ভিডিঅ' এটা বনাম বুলি। তো ইমান দিন কাম কিবা কিবি কৰি আছিলোঁ, সময় পোৱা নাছিলোঁ ভিডিঅ' দিবলৈ আপোনালোকৰ মাজলৈ। তো আজি কিবা এটা কৰোঁ মানে আজি বিশেষ কাৰণ মানে কি, অলপ চাইল্ডহুডবিলাক মনত পৰি গ'ল। ল'ৰালি কালত কি কৰিছিলোঁ, অতীত ৰোমন্থন কৰি আজি ভিডিঅ'টো অলপ ষ্টাৰ্ট কৰোঁ। তো আপোনালোকৰ মনত আছে নাই নাজানো, অতীতত কি খেলিছিলে নাজানো। মই কিন্তু বহুত খেলিছিলোঁ আৰু এনজয় কৰিছিলোঁ চাইল্ডহুডত। তো ভাল লাগে, এনেকুৱা লাগে স্কুল কেতিয়া ছুটি হ'ব, স্কুল ছুটি দিব জল্দি, আহি লগে লগে যাম ফিল্ডত। আমাৰ ঘৰৰ ওচৰত এখন গেজিং আছিলে, গেজিঙত যাওঁ, কিবা কিবি আৰু মানে ল'ৰাবিলাকৰ লগত লৈ খেলোঁ আৰু ধেৰ খেলোঁ। কিবা কাবাডী হওক, কুইন হওক, ভলীবল হওক আৰু কিবা কিবি নিজৰ ইচ্ছা আৰু যি কৰোঁ আৰু। তো আজিকালিতো চিটিততো দেখিছোঁ ল'ৰাবিলাকৰতো একো মানে খেলিবলৈ জেগা নাই। প্ৰথম কথা হ'ল প্লাছ ঘৰৰ পৰা ওলাই যাব নিদিয়ে বাৰু, আৰু চবফালে বিল্ডিং, ক'তনো খেলিব, বিল্ডিঙৰ তলতে খেলে আৰু ইটো আৰু বাকীতো আজিকালি মোবাইলেই, চবেই জানেই। জন্ম হোৱালৈ মোবাইল লৈ বিজিয়ে থাকে আৰু মোবাইলতে পাবজি খেলিব, কিবা খেলিব। এতিয়া ফ্ৰী ফায়াৰ নে কি আছে, সেইবিলাকৰ লগতে বিজি আছে ল'ৰাবিলাক। তো আমাৰ তেতিয়া দিনততো তেনেকুৱা নাছিলে মোবাইল চোবাইল। চ' আমি ফুটবলটোকে বা সৰু টেনিছ বলো নাছিলে, কিবা এটা ৰবৰৰ বল আছিলে আৰু টেনিছ বলটোতো বেছি দিন হোৱা নাই ওলোৱা। তো সেইবিলাক লৈ বিজি আছিলোঁ। তো ভিউৱাৰ্ছ, মই আজি মানে অলপ কিবা কিবি কৰিলোঁ। এই ষ্টিক বনালোঁ অলপ আগত, ইমান ধুনীয়া, ভাল লাগিছেনে ফিনিচিংটো? ষ্টিক আৰু লৈ আহিছিলোঁ অলপ পেপাৰ। এই পেপাৰ দি কিবা এটা বনাম। তো এতিয়া কৈ নিদিওঁ, ক'লেতো আপোনালোকৰ মানে চব খেলি মেলি হৈ যাব। তো এক ছেকেণ্ড ৰ'ব, মই কি কৰিলোঁ আপোনালোকক দেখাইছোঁ। এইবোৰ চাওক, মই এইবিলাক বাঁহৰ কামিকাজ এইবিলাক কাটিলোঁ। এইবিলাকতো নকৰেই, আগতে কৰিছিলোঁ বাৰু সৰুতে। এইবোৰ কাটি বহুত কষ্ট হয় একচুৱেলি। হাত কাটে, কিবা কৰে, এইবিলাক বহুত দিগদাৰ আৰু মিহিকৈ কৰিব লাগেতো কামবিলাক। বাঁহৰ কামবিলাক সাধাৰণতে আমাৰ দেউতাহঁতে খুব কৰিছিলে, ককাবিলাকেও কৰিছিলে। কথা হ'ল, আমাৰ তলতে এটা মাইনা থাকে, মাইনা এটা ৰিকুৱেষ্ট। ময়ো ভাবিলোঁ, মানে সি ৰিকুৱেষ্ট কৰিছিলে মোক এনেকুৱা এটা লাগে আংকল। তো মই ভাবিলোঁ ময়ো কৰি চাওঁ বোলো, মই জানোৱেই, আগতে কৰিছোঁ বহুত তেনেকুৱা। আৰু সৰুতে মই মানে বিক্ৰীও কৰিছোঁ বহুত। 8-9 বছৰ বয়সতে এইবিলাক বনাওঁ, কিবা কিবি বনাইছিলোঁ ধেৰ। কেটেপা হওক, কিবা হওক আৰু কিবা কিবি ধেৰ বনাওঁ আৰু মানে। ইভেন বাঁহৰ মূৰেদি ক্ৰিকেট বলো বনাইছিলোঁ। বল বনাই কালাৰ কৰি থওঁ, শুকুৱাই থওঁ, সেইবিলাকেদি খেলিছিলোঁ ক্ৰিকেট। তো তাৰ ৰিকুৱেষ্টতে মই ভাবিলোঁ কৰোঁ আজি কিবা এটা। তো ব'লক আমি কামটো আৰম্ভই কৰি দিওঁ। তো এয়া পেপাৰ। তো মই এতিয়া কেনেকৈ দেখাম, অলপ তললৈ মই কৰি দিওঁ, মই কৰি থাকোঁ, আপোনালোকে চাই থাকক। পেপাৰটো আপোনালোকে চাই থাকিলে গমেই পাই যাব। প্ৰথম লৈ কিবা এখন উলিয়াই লওঁ আৰু। তো বেছি ডাঙৰ হৈ যাব নেকি, পেপাৰো ডাঠ হৈ গ'ল। ডিভাইড কৰি দিওঁ জোখত। তো আপোনালোকেও শিকিব, কৰি থাকিব, জানেই এইবিলাক, খালি অলপ জোখ মাখ কৰিব লাগে। যিটো কৰিব গৈ আছোঁ বহুতখিনি মিলাব লাগে, নহ'লে আপোনাৰ বেলেঞ্চ আমাৰ ঘৰৰ ওচৰত নহয়, ঘৰৰ পিছফালে তাতে বাৰ্থডে হৈ আছে। গান কি লগাইছে জানেনে? এনেই বাৰ্থডেত আপোনালোকে কেনেকুৱা গান লগালে ভাল পাব? তো তাতে গান লগাইছে কি জানে? দুলহন কা চেহৰা সুহানা লগতা হে, দুলহন কা তো দিল দিৱানা লগতা হে। বাৰ্থডেত তেনেকুৱা গান ভাবি চাওক, কেনেকুৱা দিন আহি গৈছে। तेरी उम्मीद तेरा इंतजार करते हैं, ऐ सनम हम तो सिर्फ तुमसे प्यार
करते हैं এনেকৈ গুণগুণাই আছোঁ আপোনালোকে শুনি থাকক এডাল সৰু সৰু আকৌ কাটিব লাগিব বেয়া লাগিব তো চাওক হৈ গ'ল মোৰ ৰেডি এইখনেই হ'ল মোৰ কোৱালিটিৰ ৰিকুৱেষ্ট হৈ গ'ল মোৰ 5 মিনিটত 5 মিনিট বেছি লাগিলে তো হৈ গ'ল মোটামুটি উৰিব 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 তো হৈ গৈছে মোটামুটি আৰু ইয়াতে কি দিম ভাবিছোঁ তো ভাল লাগিছে না ডিজাইনটো দেখি নিশ্চয় ভাল লাগিছে তো এইখন ইণ্ডিগোই পাতা নাপাব ফালে এটা টেপ মাৰি দিম ভাল হ'ব তেতিয়া এৰি নাযায় হৈ গ'ল মোৰ ৰেডি মজা উৰিব তো বলক আমি এতিয়া তলত সকলোৱে মিলি গিফ্ট দি দিওঁ চিলাটো নহয় জানো বলক তলত যাওঁ এতিয়া মই আহি গিফ্ট পালোঁ এই মোৰ মাইনাটোৱে যিটো বিচাৰিছিলে তো এই মাইনাক দিলোঁ 2খন চিলা গিফ্ট বনাই এই 2খন চিলা ল এতিয়া আকৌ ইয়াৰ বাৰ্থডে বোলে আজি তো বাৰ্থডে কাৰণে মই স্পেচিয়েল কিবা এটা বনাই আনিলোঁ তাৰ কাৰণে তো ইয়াৰ বাৰ্থডে নামটো কৈ দিয়া তোমাৰ ভাস্কৰ জ্যোতি নাথ বোলে তো বাৰ্থডে নামত এতিয়া কি থেংক ইউ দিয়া নেকি থেংক ইউ
তো লোৱা এই 2খন চিলা দিলোঁ। তো বন্ধুসকল আমি এতিয়া বাৰ্থডে খাম, কেক খাম, ঠিক আছে, বাই বাই।